আমাৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনালো আৰু আজি আমি আপোনালোকৰ বাবে লৈ আহিছো AssamGk তো প্ৰথম কোৱেশ্চনটো আপোনালোকে দেখা পাইছে তো হু এমং দা ফলোইং ইজ দা আৰ্লিয়েষ্ট নন কিং অফ এছিয়ান আসাম তো প্ৰথমজন অসমৰ আটাইতকৈ প্ৰাচীন ৰজা হিচাপে কাক জনা যায় তো আপোনালোকে এনসাৰ গিটা দেখা পাইছে চাৰিটা অপচন তো আপোনালোকে জলদি যিমান সোনকালে পাৰে আপোনালোকে এনসাৰটো দিবলৈ ট্ৰাই কৰক তো মই এনসাৰটো কৈ দি আছো আপোনালোকক তো ইয়াৰ প্ৰথম এনসাৰটো হৈছে আপোনালোকৰ মহিৰংগ দানৱ ৰব মোৰ হাইলাইটটো তো প্ৰথম এনসাৰটো হৈছে আপোনালোকৰ বি মহিৰংগ দানৱ তো মনত ৰাখিব এনেকুৱা ধৰণৰ কোৱেশ্চনৰ এনসাৰ তো আমি বেসিক্যালি বিলাক কোৱেশ্চন এনসাৰ প্ৰিভিয়াস ইয়াৰৰ পৰা প্লাস আপোনালোকৰ নতুন পেপাৰখন কেনেকুৱা ধৰণৰ কোৱেশ্চন হ'ব তাকে এনালাইজ কৰি আমি দি দিম আপোনালোকক সেকেন্ড কোৱেশ্চনটো আগবাৰো হু ওয়াজ দা ফাউন্ডাৰ অফ ফাৰ্মা ডাইনাষ্টি বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল আপোনালোকৰ তো আপোনালোকে এনসাৰ দিয়া হৈছে ভাস্কৰ বৰ্মন সেকেন্ড নৰকা বৰ্মন পুষ্পা বৰ্মন তো আপোনালোকে এনসাৰটো কক ইয়াৰ কোনো নহয় ইয়াৰ ভিতৰত তো আপোনালোকে বহুতৰে এনসাৰটো হৈছে চাগে এতিয়ালৈকে কাৰেক্ট এনসাৰ হৈছে অপচন সি কুশিয়া বৰ্মন তো নেক্সট কোৱেশ্চনটো আগবাৰো আমি দা ক্যাপিটাল অফ বৰ্মা ডাইনাষ্টি অফ কামৰূপা কিংডম ওয়াজ মানে আপোনাৰ বৰ্মন বংশৰ ৰাজধানী কামৰূপৰ ৰাজধানী কি আছিল আপোনালোকৰ তো এইটোৰ এনসাৰ সকলোৱে পাৰিব 99% পাৰিব আপোনালোকৰ ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে আপোনালোকৰ এ প্ৰাগজ্যোতিষপুৰ তো নেক্সট কোৱেশ্চনটো আগবাৰো ইন হুইচ ইয়াৰ ডিড দা কোচ কিং নৰনাৰায়ণা ইনভেড দা আহোম কিংডম কোন চনত মানে আপোনাৰ কোচ ৰজা নৰনাৰায়ণে আহোম ৰাজ্য আক্ৰমণ কৰিছিল তো আপোনালোকে এনসাৰ দেখা পাইছে অপচন 1545 তাৰপিছত 1570 1562 1565 তো আপোনালোকে এনসাৰটো জলদি কক আপোনালোকে কি এনসাৰ হ'ব আপোনালোকৰ যদি আপোনালোকে অসমৰ যিবিলাক গভৰ্ণমেণ্ট এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে এগ্ৰিকালচাৰ প্লাস এসআই আসাম পুলিচ তো আপোনালোকে এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকে পেপাৰখন দেখিবলৈ পাব বিশেষকৈ এসএসসি আপোনালোকে ডাইৰেক্ট এনেকুৱা কোৱেশ্চন পাব আপোনালোকে তো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে আপোনালোকৰ সি 1562 আপোনালোকৰ কোচ ৰজা নৰনাৰায়ণে আহোম ৰাজ্য আক্ৰমণ কৰিছিল নেক্সট কোৱেশ্চনটো আহিছো ইয়াম্বু সন্ধি কিমান চনত আৰু কাৰ মাজত স্বাক্ষৰিত হৈছিল ইয়াম্বু সন্ধি চুক্তি হৈছিল 1826 আপোনালোকে এটা মনত ৰাখিব ইয়াৰটো এটা কোৱেশ্চন বনাব পাৰে আপোনালোকৰ তো কাৰ মাজত স্বাক্ষৰিত হৈছিল আপোনালোকে অপচন এটা দেখা পাইছে অপচন এটা পৰা কৈ দিয়ক কাৰ মাজত স্বাক্ষৰিত হৈছে তো সি টো ডাইৰেক্ট নহয় আপোনালোকৰ আপোনালোকে এটা ইজি কৰি দিছো তো আপোনালোকৰ এই তিনটাৰ ভিতৰতে যিকোনো হ'ব ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী প্লাস এইটোটো নহলে এই দুটাৰ মাজতে আপোনালোকে অপচনটো সিলেক্ট কৰি লওক কাৰণ চাব ব্ৰিটিছ ক্ৰাউনটো নাছিলে তো এটোৰ মাজত নহয় তো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে আপোনালোকৰ ডি বাকিখিনি মই কৈ দিয়া গৈছে ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বুৰমেচিৰ মাজত হৈছিল আপোনাৰ নেক্সট কোৱেশ্চনটো আগবাৰো চদিয়াহুৱা গোহাঁই কোন আছিল আপোনালোকৰ তো আপোনালোক অপচন দিয়া আছে চাৰিটা তো আপোনালোক তাৰ ভিতৰত কক কোনটো এনসাৰ হ'ব যিমান আপোনালোকে প্ৰেক্টিছ কৰি থাকিব সিমান আপোনালোক ডেভেলপ হৈ থাকিব তো আমাৰ চেনেলটোত আপোনালোক উইকলি ৰিজনিং জিকে আৰু এপ্টিটিউড টেষ্টৰ ওপৰত ডিসকাশন কৰা হ'ব আপোনালোকে আহক 20টা ডেইলি 20টা কোৱেশ্চন চাওক আপোনালোকে এনেকৈ প্ৰেক্টিছ হৈ যাব তো আপোনালোকে এক্সট্ৰাকে আৰু বেলেগকে প্ৰেক্টিছ কৰি থাকিব দৰকাৰ নাথাকে আপোনালোক ইয়াত আপোনালোক যদি পেপাৰ ডিসকাশনো কৰা হ'ব প্ৰিভিয়াস ইয়াৰ পেপাৰ ডিসকাশন 1920 1819 তো সকলো ধৰণৰ ইয়াত কৰা হ'ব আপোনালোক এসআই এক্সামৰ পৰা এসএসসি বিন্দাস থাকিব আপোনালোক আৰু কাৰেন্ট এফেয়াৰ্স ডেইলি আপডেটেড হ'ব এইটো চেনেলটোত তো 6 নম্বৰ কোৱেশ্চনটো লৈ এনসাৰ হৈছে আপোনালোকৰ ফ্ৰন্টায়াৰ অফিচাৰ এইটো এনসাৰ বি এনসাৰ হৈছে বি তো 7 নম্বৰ কোৱেশ্চন হৈছে আহোম মোগল কনফ্লিক্ট এন্ডেড ইন উইথ হুইচ বেটেল আহোম আৰু মোগলৰ যুদ্ধ কোনখন যুদ্ধত মানে সমাপ্ত হৈছিল আপোনালোকৰ তো অপচন আপোনালোকে দেখা পাইছে চাৰিটা তো আপোনালোকে জলদি কৈ দিয়ক তো এইটো কোচটো নহয় আপোনালোকৰ
এটো ডিটো নহয় ডাইৰেক্ট নহয় আপোনাৰ মানে আপোনালোকে এনসাৰটা এনেকৈ এনালাইজ কৰক যিটোৰ পৰা মানে সম্ভাৱনাটো বেছি থাকে মানে কোনটো আপোনাৰ দেখা পাই লাগিছে যে এইটো আহোম আৰু মোগলৰ ইয়াতে এন হৈছিল তো ডি অপশনটো গুচি গ'ল আপোনালোকে এই তিনটাৰ ভিতৰত সিলেক্ট কৰক তো ইয়াৰ কাৰেক্ট আনসাৰ হৈছে আপোনালোকৰ বেটল অফ ইটাখুলি ওকে নেক্সট কোৱেশ্চন টো আগবাঢ়ো Which Ahom king planned to go invade in Bengal? কোনজন আহোম ৰজাই মানে আপোনালোকৰ বেংগল আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল তো অপচন দেখা পাইছে তিনিটা তো ইয়াৰ কাৰেক্ট আনসাৰ হৈছে আপোনালোকৰ ৰুদ্ৰসিংহই বেংগল আক্ৰমণৰ পৰিকল্পনা কৰিছিল তো which Ahom king was known দিহিঙীয়া ৰজা হিচাপে কাক জনা যায় এটো আপোনালোকৰ নৰমেল সকলো ধৰণৰ এক্সামৰ পৰা আৰম্ভ কৰি কুইজ সুইজটো আহি থাকে আপোনালোকৰ বেছিভাগ এইটোৰ এনসাৰ চাগে ডাইৰেক্ট কৈয়ে দিব কোৱেশ্চনটো পোৱাৰ লগে লগে এনসাৰ নোচোৱাকে তো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে আপোনাৰ চুহুংমুঙক দিহিঙীয়া ৰজা বুলিও জনা গৈছিল ওকে তো নেক্সট কোৱেশ্চনটো আগবাঢ়ো was the first বৰফুকন of Ahom kingdom প্ৰথম আহোমৰ মানে ৰাজত্বকালত বা আহোম প্ৰথমজন বৰফুকন কোন আছিল তো আপোনালোকে এনসাৰ দিয়া আছে জলদিছে চাইডক চাব ইয়াতে চাব তিনটা বৰফুকন আছে ন তিনটা বৰফুকন আছে তো ইয়াতে তো এটো ক্যান্সেল হৈ গ'ল আপোনালোকে এনেকৈ চাওক মানে ইজি মানে কেনেকৈ মানে এটা গাব দিয়ক তো লাচিত বৰফুকনৰ এনসাৰ নহয় আপোনালোকৰ এই দুটাৰ ভিতৰত কোনটো হ'ব আপোনালোকে কৈ দিয়ক বহুতে এনসাৰ পাৰিছে এতিয়ালৈকে ক'ব নালাগে তো ইয়াৰ এনসাৰ আছে লিংগি পানিছিয়া বৰফুকন এটো অপশন ডি এনসাৰ তো নেক্সট কোৱেশ্চনটো আগবাঢ়ো আহোম ৰুল আসাম ফৰ হাউ মেনি ইয়াৰ আহোমে অসমত কিমান বছৰ ৰাজত্বকাল কৰিছিল তো আপোনালোকৰ অপশন তিনটা আছে তো ডাইৰেক্ট এনসাৰটো কৈ দিয়ক এইটো বেছিভাগেই পাৰে বহুতেই পাৰে এইটো এনসাৰ তো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে আপোনালোকৰ 600 ইয়াৰ 600 নেক্সট কোৱেশ্চনটো আহো আমি ৰংঘৰ was rebuilt with bricks during the region of কাৰ দিনত মানে ৰংঘৰ মানে পুনৰ নিৰ্মাণ কৰা হৈছিল ইটাৰ দ্বাৰা আৰু আপোনালোকে দেখা পাইছে এটো সব আহোমৰ ৰাজত্বকালত হৈছিল তো আপোনালোকে এনসাৰটো কৈ দিয়ক যোনে পাৰে কোনকালে ইয়াৰ কাৰেক্ট এনসাৰ হৈছে প্ৰমত্তা সিংহ এটো দেখা পাইছে ন বি কাৰেক্ট এনসাৰ এটা প্ৰমত্তা সিংহ কোন আছিল আপোনাৰ ৰুদ্ৰসিংহৰ পুতেক আছিল এটো ৰুদ্ৰসিংহৰ পুতেক SON ৰুদ্ৰসিংহৰ পুতেক আছিল আপোনালোকৰ প্ৰমত্তা সিংহ নেক্সট কোৱেশ্চনটো আহো দা ফাৰ্ষ্ট ফেজ অফ মোৱামৰীয়া ৰিভলিউচন was started মানে মোৱামৰীয়া বিদ্ৰোহ কেতিয়া ষ্টাৰ্ট হৈছিল মোৱামৰীয়া বিদ্ৰোহ শুনিছে আপোনালোকে বহুতে কাৰ মাজত হৈছিল এটো আপুনি কমেন্ট কৰি জনাওক মোক মোৱামৰীয়া বিদ্ৰোহ কাৰ মাজত হৈছিল যদি আপোনালোকৰ মনত আছে তে কমেন্টত লিখি দিয়ক তো আমাৰ চেনেলটো যদি ভাল লাগিছে সাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে শেয়াৰ কৰি দিব আপোনালোকৰ যোনে লগ বন্ধু প্ৰিপাৰেচন কৰি আছে এক্সাম বিলাকৰ বা ডেইলি আমি আপোনাৰ নিউজও আপডেট কৰি দিম বিভিন্ন ধৰণৰ টেকনিক্যাল নিউজ বা আপোনাৰ কাৰেন্ট এফেয়াৰ যি হয় সব আপোনালোকৰ ইয়াত আপডেটেড হৈ যাব তো ইয়াৰ অপচন হৈছে ডি 1769 চনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল লিবাৰেশন স্টাৰ্টেড হৈছিল মানে which of the Ahom queen built the শিৱদৌল in শিৱসাগৰ কোনজন আহোম ৰাণীয়ে মানে শিৱদৌল নিৰ্মাণ কৰিছিল শিৱসাগৰত তো আপোনাৰ কাৰেক্ট আনসাৰটো কক এটো কোৱেশ্চনৰ আনসাৰ বহুত জনে পাৰিবই 99% তো কাৰেক্ট আনসাৰ হৈছে মানে এটো দেখা পালে আনসাৰ দেখা পালে আহি যায় মানে এটো কোৱেশ্চনৰ আনসাৰটো অপচন দেখা পালে তো ইয়াৰ কাৰেক্ট আনসাৰ হৈছে না ফুলেশ্বৰী বি আনসাৰ ক্লাস 8 9 10 or সমাজ বিজ্ঞানত পাই যায় সবে সোশ্যাল সায়েন্সত তো নেক্সট কোৱেশ্চনটো আগবাৰ নেম অফ দা মুঘল জেনাৰেল হু টুক প্ৰসেছন অফ দা আহোম ক্যাপিটেল গড়গাঁও ইন 1662 চনত মানে আপোনালোকৰ গড়গাঁও দখল হোৱাত মুঘল সেনাপতিজনৰ নাম কি আছিল আপোনাক ক'ব লাগে এতিয়া ইয়াৰ এনসাৰটো আপোনালোকৰ মুঘল সেনাপতি মুঘলে মানে আপোনালোকৰ আহোমৰ ক্যাপিটেল মানে কোনে দখল কৰিছিল আৰু তো ইয়াৰ কাৰেক্ট আনসাৰ আপোনালোকে কক ইয়াৰ কাৰেক্ট আনসাৰ হৈছে মিৰ জুমলা অপচন সি
এইটো আপোনালোকে মনত ৰাখিব দেই এইটো কুৱেশ্যন আহি থাকে বেসিক্যালি নেক্সট কুৱেশ্যনটো লওক বাৰু was the last capital of আহোম কিংডমৰ লাষ্ট ৰাজধানী কি আছিল একদম মানে শেষ ৰাজধানীখন কি আছিল তো এইটো কুৱেশ্যন আপোনালোকে জানিবই লাগে বেসিক্যালি তো ইয়াৰ এনসাৰ হৈছে আপোনালোকৰ বি যোৰহাট এনসাৰ বি যোৰহাট তো নেক্সট কুৱেশ্যনটো লওক বাৰু হু মেৰিড কুনাৰাংগা নায়ামি কোনে বিয়া কৰাইছিল এনেকুৱা ধৰণৰ কুৱেশ্যন সাপোজ আহিবও পাৰে নাহিবও পাৰে বাট আমি দি দিছোঁ এনেকুৱা এটা দুটা কুৱেশ্যন যে আপুনি যাতে এটা কুৱেশ্যন হ'লেও আপডেটেড হৈ থাকে মানে কেনেকুৱা টাইপ কুৱেশ্যন আহিব আপুনি এইটো নাজানে বা মই নাজানো তো জাষ্ট আপোনালোক আপডেটেড হৈ থাকক এইটো এনে দিয়া গৈছে সৰি তো ইয়াৰ বাবে ইয়াৰ কাৰেক্ট এনসাৰ হৈছে আপোনাৰ ৰাজেশ্বৰ সিংহ বিয়া কৰাইছিল কাৰেক্ট এনসাৰ তো 80 নম্বৰ কুৱেশ্যনটো হ'ল দ্য ফাৰ্ষ্ট আহোম মন্ত্ৰী টু এজিউম দি হিন্দু টাইটেল স্বৰ্গনাৰায়ণে ৱাজ মানে হিন্দু উপাধি লাভ কৰা প্ৰথমজন আহোম ৰজাৰ নাম কি আছিল তো এইটো কুৱেশ্যনৰ এনসাৰ মানে অপশ্যন দেখিলে আপোনালোকে এনসাৰটো কৈ দিব পাৰে মানে এতিয়া বেসিক কুৱেশ্যন এনেকুৱা কুৱেশ্যন আপোনালোকে পাবই 100% চিয়ৰ এনেকুৱা কুৱেশ্যন এক্সামত আহিয়ে থাকে আৰু মই এইকেইটা কুৱেশ্যন মানে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ পেপাৰৰ পৰাও আনি আপোনালোকক দি দিছোঁ তো যিকেইটা মানে কমন কুৱেশ্যন মই দুখন তিনিখন পেপাৰত দেখা পাইছোঁ সেনেকুৱাকৈ দি দিছোঁ তো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে আপোনালোকৰ চুহুংমুঙে স্বৰ্গনাৰায়ণ উপাধিটো লাভ কৰিছিল লাষ্ট কুৱেশ্যন আপোনালোকৰ লৈ আহিছোঁ যদি আপোনালোকৰ আমাৰ চেনেলটো ভাল লাগিছে ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব তো লাষ্ট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য লাষ্ট ইণ্ডিপেণ্ডেণ্ট আহোম কিং আহোমৰ ৰাজত্বকালৰ মানে লাষ্ট ৰজাজনৰ নাম কি আছিল আহোম ৰাজত্বকালৰ তো ইয়াৰ কাৰেক্ট এনসাৰটো আপোনালোকে কৈ দিয়ক জলদি ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে আপোনালোকৰ কি হ'ব পুৰানন্দ সিংহ ইয়াৰ লাষ্ট ৰজাজন আহোম কিংডমৰ তো আজিলৈ ইমানে যদি আমাৰ চেনেলটো চাই ভাল লাগিছে ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব আৰু লাইকটো কৰি দিবই আপোনালোকে তো থেংক ইউ আজিলৈ ইমানে